কথাবিলাক ক'লে অকণমান পোনপটীয়াকৈ কৈছোঁ ইমান অপটীয়াকৈ কোৱাৰ জানো কিবা প্ৰয়োজন আছে প্ৰয়োজন আছে কাৰণে কৈছোঁ আচ্ছা দেউতা মোক তুমি এটা কথা এই যে তুমি নাটক ভাওনা এইবিলাক যে কৰি থাকা এইবিলাক কৰি কি পাইছা বাৰু নাটক ভাওনা কৰি মই কি পাইছোঁ তহঁতক ভাষাৰে মই বুজাব নোৱাৰা তৃপ্তি আৰু সন্তুষ্টি পাইছোঁ কি পাইছা প্ৰাণৰ সন্তুষ্টি পাইছোঁ তুমি কি কৈছা এবাৰ তুমি কৈছা এবাৰ জীৱনলৈ কৈছে কিনো কৈছে মই একো নাজানো কি কৈছা মই নাটক ভাওনাত বাদ দি মই জীয়াই থাকিব নোৱাৰো মই এইবোৰ নাটক ভাওনা মই আনক কটাই চাইছিলোঁ নহয় বুজিছা কোনো নিষ্ঠা সহকাৰে দায়িত্ব নলয় বুজিছা এইবিলাক দায়িত্ব তোমাৰ বিনিময় নহ'লে এটা পুঁজি তোমাৰ হাত নেমাৰে ইফালে আকৌ তোমাৰ সাধনা নকৰা আকৌ সফলতা দিছে সফলতাৰ জন্য কিবা চমুকা আছে তুমি এইবিলাক দায়িত্ব বেলেগক দিছা তুমি যেনেদৰে কৰি আছা তুমি বেলেগ এজন মানুহক যদি দায়িত্ব দিয়া সেই মানুহজনে হয়তো ভালকৈ কৰি মই তহঁতক মিছা মতা নাই মই নাটক ভাওনা এইবিলাক আনক গতাই চাইছোঁ নহয় মই ক'লোঁ নহয় বিনিময় নহ'লে এটা খুঁজো আগ নাপায় কোনো ধৰণৰ সাধনা নকৰাকৈ কোনো ধৰণৰ মানে সফলতা বিচাৰি সফলতা কিবা চমুকা আছে সেইটোৱেইটো হৈছে আচল সমস্যা বুজিছা অজুহাত দেখুৱাটো নহ'ব পালন কৰি থাকিবই লাগিব মই যেতিয়ালৈকে উত্তৰাধিকাৰী সৃষ্টি কৰিব নোৱাৰিম সেইদিনাখনলৈকে মই এই নাটক ভাওনা কৰিয়ে থাকিম কাৰণ শিল্পীটো কোনোদিন অৱসৰ নাই কচোন তুমি যে